हेलो फ्रेंड्स वेलकाम बैक माय यूट्यूब चैनल। आज आमी आलोचना करिम दशमान श्रेणीर गणितर सम्भावितार जिकेटा बाकी आछिल अर्थात 14 पर आरम्भ करी बाकी जिकेटा आछे हेकेटा आमी ভাল লাগে लाइक करिब शेयर करिब और मोर चैनल जदि नतुनকৈ হৈছে चैनलটো সাবস্ক্রাইব करिब। सो आहक आमी ভিডিওটো आरम्भ 14 চাম কি আছে 14 আছে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এজোৰ তাছপাতৰ পৰা এটা কাৰ্ড কিনি লোৱা হল টানি লোৱা হল টোটেল টাছ এতিয়া টাছৰ ক্ষেত্ৰত টাছ টোটেল আছে 52টা আৰু এই 52টা টাছ ভাগ হৈছে 4টা আৰু এই ভাগ 4টাৰ ভিতৰত ৰোহিতন আছে ৰোহিতন হৰতন এই টন দুটাৰ মাজত মিল আছে ৰোহিতন হৰতন চিৰতন আৰু ইস্কাপন এতিয়া ৰোহিতন আৰু হৰতনৰ মাজত এটা মিল আছে হেতু মই কৈ আছো আৰু চিৰতন আৰু ইস্কাপনৰ মাজত মিল আছে সো ৰোহিতনত 13টা টাছ আছে প্ৰতিটো ভাগতে 13টা কৰি টাছ আছে হে 13টা টাছ কি আছে একদম নাম্বাৰ 1 এ আছে এ তাৰ পিছত কে তাৰ পিছত কিউ তাৰ পিছত জে 10 9 8 7 6 5 4 3 2 গতিকে ৰোহিতন আৰু হৰতন এই দুইটা হ'ব ৰঙা কালাৰৰ আৰু চিৰতন আৰু ইস্কাপন এই দুইটা ব্ল্যাক চিৰতন আৰু ইস্কাপন সো আপোনালোকে মনত ৰাখিব কি যদি টন হয় তেনেহলে ৰঙা হ'ব টন ৰোহিতন হৰতন টন থাকিলে এই দুটা ৰঙা হ'ব আৰু যেতিয়া টন থাকিব বা অকল ন থাকিব ন মিল আছে তেনেহলে সেই দুটা হ'ব কি কলা ৰঙৰ এতিয়া ইয়াৰ ভিতৰত আৰু জানিব লগা বিষয় এই তিনিটা টাছক কোৱা হয় ফেস অৰ্থাৎ মুখ কাৰ্ড এই তিনিটা কোৱা হয় মুখ কাৰ্ড তেনেহলে প্ৰতিটো ভাগতে তিনিটা মুখ কাৰ্ড আছে ইয়াতেও তিনিটা মুখ কাৰ্ড আছে ইয়াতেও তিনিটা মুখ কাৰ্ড আছে ইয়াতেও তিনিটা মুখ কাৰ্ড বা ফেস কাৰ্ড বুলি কোৱা হয় ইয়াতেও তিনিটা ফেস কাৰ্ড আছে বা মুখ কাৰ্ড আছে তাৰ টোটাল ফেস কাৰ্ড অৰ্থাৎ মুখ কাৰ্ড কিমানটা আছে 12টা অংকত লাগিব সেই কাৰণে মই এইখিনি কথা কৈ দি আছো তিনিটা টোটাল যোগ হলে কি হ'ব 12 অৰ্থাৎ 12টা মুখ কাৰ্ড আছে আকৌ ৰঙা ৰঙৰ মুখ কাৰ্ড কেইটা আছে ৰঙা ৰঙৰ 3 + 3 তেনেহলে 6 কলা ৰঙৰ মুখ কাৰ্ড 3 + 3 6 তেনে কলা ৰঙৰ মুখ কাৰ্ড আছে দুটা আৰু ৰঙা ৰঙৰো সৰি 6টা আৰু ৰঙা ৰঙৰো কেইটা আছে 6টা এতিয়া মুখ কাৰ্ড কি আছিল কিং কুইন আৰু জকাৰ এই তিনিটা হল মুখ কাৰ্ড বাকি এইখিনি জানিব লগা আছে আৰু যিখিনি লাগিব মই অংক কৰাৰ সময়ত সেইখিনি বুজাই দিম সো এইখিনি এৰো আৰু এতিয়া যেটো কোৱেশ্চন কৰিম এটো খুব ইম্পৰ্টেন্ট কেতিয়াবা পৰীক্ষাত মেট্ৰিকতো কাটি দিয়ে সো আপোনালোক অলপ ভালদৰে চাব Yes, question number 14 কি দি আছে যে 52টা কাৰ্ডৰ পৰা এটা ৰঙা ৰজা হোৱাৰ সম্ভাৱিতা ৰঙা কালাৰৰ হ'ব লাগিব সো ৰঙা ৰঙৰ আকৌ ৰজাও হ'ব লাগিব এতিয়া টোটাল কাৰ্ড আছিল 52টা তাতে ৰঙাৰ দুটা ভাগ আছিল এই দুটা আছিল ৰঙা আৰু এই দুটা আছিল কলা এতিয়া ৰঙাৰ দুটা ভাগত ইয়াতেও এটা কিং আছে ৰজা আছে ইয়াতেও এটা ৰজা আছে আৰু কলাটো ৰজা দুটা এতিয়া আমাক কৈছে কি যে ৰঙা ৰঙৰ ৰজা হোৱাৰ সম্ভাৱিতাটো সো কোৱেশ্চন এটো আছিল কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ৰ 1ত আমি কি লিখিম যে সাপোজ ৰঙা ধৰা হল ৰঙা ৰজা হোৱাৰ ঘটনা কি হ'ব ই ৰঙা ৰজা হোৱাৰ ঘটনা ইৰে বুজাইছো এতিয়া এনেকৈ লিখিব পৰা যাব পি ই =
সাম্ভাব্য মুঠ ফলাফল এতিয়া আৰু আপোনালোকৰ লিখিব নালাগে যে সাম্ভাব্য মুঠ ফলাফল ওপৰত ইৰ পক্ষে বা এফৰ পক্ষে কিবা কিবিৰ পক্ষে সেইবিলাক লিখাৰ দৰকাৰ নাই জাষ্ট আমি লিখিম কি টোটেল আমি জানো সাম্ভাব্য মুঠ ফলাফল হ'ব 52টা যেহেতু টাছৰ সংখ্যা 52 অৰ্থাৎ 52 এতিয়া যেহেতু কৈছে ৰঙা ৰজা এটা ৰঙা ৰজা কেইটা আছে ৰঙা ৰজা ৰঙা ৰঙৰ দিব পাৰোঁ ৰঙৰ হা কে এটা দুটা দুটা ৰজা আছিল যি দুটা ৰঙা হৰতন আৰু হৰতন আৰু চিৰতন হা ৰোহিতন আৰু হৰতন তো 2ৰে 1 টাইম 2ৰে 26 টাইম দেন 1/26 ইয়াৰ উত্তৰ হ'ব 1/26 এতিয়া নাম্বাৰ 2ত আছে এটা মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা এইমাত্ৰ কৈছিলোঁ যে এটা মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা ছাপ'জ যে ধৰা হ'ল মুখ কাৰ্ডৰ ঘটনা এফ ছাপ'জ এফ ধৰা হ'ল যে কি এফটো হ'ল মুখ কাৰ্ডৰ ঘটনা এতিয়া পি এফ ইকুৱেল টু কি হ'ব সাম্ভাব্য মুঠ ফলাফল আছে 52টা আৰু মুখ কাৰ্ডত ইয়াতে মুখ কাৰ্ড 3টা ইয়াতেও 3টা ইয়াতেও 3টা ইয়াতেও 3টা ইয়াতে কোৱা নাই যে ৰঙা ৰঙৰ বা কলা ৰঙৰ তেনেহ'লে কি কৰিম টোটেল প্লাছ কৰিলে 12 হ'ব তেনেহ'লে 52টা টাছৰ ভিতৰত মুখ কাৰ্ড আছে 12টা তেনেহ'লে আমি কেঞ্চেল কৰিব পাৰোঁ কেৰে 4ৰে কেঞ্চেল কৰিলে 3 টাইম আৰু 4ৰে কেঞ্চেল কৰিলে ইয়াতে কি হ'ব 13 4 4 গুণ 52 আৰু এইফালে হ'ব 3 4 গুণ 12 চ' আনচাৰটো হ'ব কি 3/13 অৰ্থাৎ মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা হ'ব কি 3/13 নেক্সট এটা ৰঙা মুখ কাৰ্ড এতিয়া কিন্তু আগতে কৈছিল টোটেল মুখ কাৰ্ডটো এতিয়া কৈছে ৰঙা মুখ কাৰ্ড কেইটা আছে ৰঙা ৰঙৰ দুটা ভাগ আছিল ইয়াতে 3টা আৰু ইয়াতে 3টা তেনেহ'লে ৰঙা হ'ব 6টা অৰ্থাৎ ছাপ'জ মই এইটো ৰেড আৰৰে বুজাইছোঁ আৰু পি আৰ মই শ্বৰ্টকাটত লিখি দি আছোঁ আৰু আপোনালোকে কি কৰিব এই লাইনটো লিখিব লাগিব যে আৰটো কি আৰ ক'ৰ পৰা আহিল তেনেহ'লে ৰেণ্ডমলিতো আমি আৰ বহাব নোৱাৰোঁ চ' এনেকৈ লিখিব লাগিব যেনেকৈ মই প্ৰতিটোতে এটা লাইন সম্পূৰ্ণৰূপে লিখি আছোঁ কুৱেশ্যনৰ পৰা চ' আৰ লিখিম যে আৰ হ'ল এটা ৰঙা ৰঙৰ মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতাটো চ' ৰঙা ৰঙৰ মুখ কাৰ্ড কেইটা আছে ইয়াতে 3টা আৰু 3টা 6টা আৰু টোটেল আমাৰ টাছ 52টা তাৰে ভিতৰত ৰঙা ফেচ কাৰ্ড আছে 6টা 6ৰ মাজত 3ৰে 2 টাইম 3ৰে নহয় আমি 2ৰে দিম 2ৰে 3ৰ মাজত 3 টাইম আৰু 2ৰে 26 টাইম দেন 3/26 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৰতনৰ ভিতৰত গোলাম কেইটা আছে নিশ্চয় হৰতনৰ ভিতৰত এটা গোলামে আছে চ' নাম্বাৰ 4 হৰতনৰ পি কে দি দিলোঁ পি কে এইটো এনেকুৱা নহয় যে পি কে ফিল্মৰ কথা ভাবিব নালাগে চ' ইয়াতে কি হ'ব সাম্ভাব্য মুঠ ফলাফল সেইটো 52ৱে হ'ব এতিয়া কে বুজাইছোঁ কিহেৰে হৰতনৰ গোলাম এতিয়া হৰতন ছাপ'জ এইটো হৰতন আছিল হৰতনৰ গোলাম এটাই আছে গতিকে এইটো উত্তৰটো হ'ব 1 তাৰপিছত এতিয়া 5 নম্বৰত আছে কি এটা স্কাপন এতিয়া স্কাপনত কেইটা টাছ আছে টোটেলি টাছ আছে 13টা গতিকে ছাপ'জ পি এছেৰে বুজাম তেনেহ'লে টোটেল আছে 52টা তাৰ ভিতৰত স্কাপনত এটা ভাগত 13টা টাছ অৰ্থাৎ 2ৰ পৰা এ লৈকে 13টা টাছ আছে চ' ইয়াতে লিখিম কি 13ৰে 1 টাইম 13ৰে 4 টাইম দেন আনচাৰটো হ'ব 1/4 নেক্সট ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা এতিয়া ৰোহিতনৰ ৰাণী কেইটা আছে ৰোহিতন এটা ভাগ হৰতন ৰোহিতন স্কাপন আৰু চিৰতন তাৰে ভিতৰত এটা ভাগ আছিল ৰোহিতন আৰু ৰোহিতনৰ ৰাণীৰ কথা কৈছে ৰোহিতনৰ ৰাণী এটাই আছে এতিয়া ইয়াতে এইটো 6 নম্বৰ আছিল 6 নম্বৰ চ' ইয়াতে সম্ভাব্য ছাপ'জ এইটো ৰোহিতনৰ ৰাণী তেনেহ'লে ইয়াক মই এমেৰে বুজালোঁ বা কিউৰে বুজালোঁ যিহেতু কুইন সম্ভাব্য টোটেল ফলাফল কি হ'ব 52 এতিয়া কৈছে ৰোহিতনৰ ভিতৰত ৰাণী কেইটা আছে ৰাণী এটাই আছে গতিকে ইয়াৰ উত্তৰটো হ'ব কি 1/52 এতিয়া নেক্সট মই 15 নম্বৰটো চাম তাত আছে কি ৰোহিতনৰ 5টা কাৰ্ড হা আৰু তাৰ ভিতৰত গোলাম ৰাণী ৰজা আৰু টেক্কা
তলমুৱা কৰি ভালদৰে থোৱা আছে আৰু তাৰে পৰা যাদৃচ্ছিকভাৱে যিকোনো এটা টাচ যদি আমি আনো তেনেহ'লে টাচটো বা কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব লাগে চ' ইয়াতে কৈছে কি যে ৰোহিতনৰ কি কি আছে দৰটো আছে গোলামটো আছে জকাৰ ৰাণী কিং কুইন ৰাণী ৰজা আৰু টেক্কা এইকেইটা কাৰ্ড আছে এই কাৰ্ডকেইটাৰ ভিতৰত কৈছে কি কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতাটো কি হ'ব সেই আগৰ নিচিনাই এইটো কি হ'ব তেনেহ'লে নম্বৰ 15ৰ 1 চ' ইয়াত ধৰা হ'ল ৰাণী হোৱাৰ ঘটনা ই চ' ইৰ সম্ভাৱিতা অৰ্থাৎ ৰাণীৰ সম্ভাৱিতা কি হ'ব পি ই ইকুৱেল টু সম্ভাৱ্য মুঠ ফলাফল আগৰ নিচিনাই কি হ'ব ইয়াতে টোটেল ফলাফল আছে 5 গতিকে সম্ভাৱ্য মুঠ ফলাফল হ'ব 5 এতিয়া ৰাণী কেইটা আছে ৰাণী এটা আছে তেনেহ'লে এবাৰহে উঠিব পাৰে এইটো হ'ব ইয়াৰ সম্ভাৱিতা এতিয়া তাৰপিছত আছে কি যদি ৰাণীটো টনা হয় আৰু নাম্বাৰ 2ত আছে যে ৰাণীটো যদি টনা হয় আৰু ৰাণীটোক একাষৰীয়া কৰি থোৱা হয় তেনেহ'লে অৰ্থাৎ ৰাণীটো ইয়াৰে পৰা লৈ এইফালে ৰাণীটো থৈ দিলোঁ এতিয়া দ্বিতীয় কাৰ্ড টানিলে এতিয়া দ্বিতীয় যিকোনো কাৰ্ড টানিবলৈ গ'লে সম্ভাৱ্য মুঠ ফলাফল হ'ব 4টা গতিকে 2 নম্বৰৰ কাৰণে কি হ'ব এটা টেক্কা আৰু এজনী ৰাণী পোৱাৰ সম্ভাৱিতাটো কি 2 নম্বৰৰ ক খ আছে গতিকে ক নম্বৰত কি কৈছে যে এই গোটেইকেইটাৰ ভিতৰত টেক্কা হোৱাৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব লাগে গতিকে ছাপোজ ইয়াক যদি আমি এনেকৈ ধৰোঁ পি এফ হ'ল এফ এনেকুৱা লিখিব যে এফ হ'ল কাৰ্ডটো টেক্কা হোৱাৰ সম্ভাৱিতা বা ঘটনা চ' ইয়াৰ সম্ভাৱ্য মুঠ ফলাফল ইয়াৰ ভিতৰত কেইটা আছে 4টা গতিকে তলত দিব লাগিব 4 আৰু ওপৰত টেক্কা যিহেতু এটা আছে গতিকে ইয়াতে 1 ভাগ দিলে হৈ গ'ল এতিয়া খ নম্বৰত কি লিখিম যে এটা ৰাণী হোৱাৰ সম্ভাৱিতা এইকেইটাৰ ভিতৰত যিহেতু ৰাণী নাই গতিকে ইয়াৰ সম্ভাৱিতা হ'ব কি 0 ছাপোজ এইটো কিউৰে বুজালোঁ চ' এইটো হ'ব কি 0 ডিভাইডেড বাই 4 চ' এইটো কি হ'ব 0 এনেকুৱা হ'ব এতিয়া কুৱেশ্যন নম্বৰ 17ত আছে যে নম্বৰ 1 20টা বাল্বৰ টোপোলা এটাৰ 4টা বাল্ব বেয়া টোটেল বাল্ব আছে 20টা নম্বৰ 17 টোটেল বাল্ব আছে 20টা আৰু তাৰ ভিতৰত 4টা বাল্ব বেয়া টোপোলাটোৰ পৰা এটা বাল্ব যাদৃচ্ছিকভাৱে টনা হ'ল আৰু বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতাটো বাহিৰ কৰিব লাগে চ' ইয়াৰ কাৰণে কি কৰিব লাগিব নম্বৰ 1 ইয়াতে টোটেল চাব লাগিব কেইটা বাল্ব আছে 20টা আৰু বেয়া আছে 4টা চ' ধৰা হ'ল বেয়া বাল্ব হোৱাৰ ঘটনা ই চ' therefore PE অৰ্থাৎ বেয়া বাল্ব হোৱাৰ ঘটনাটো কি হ'ব বেয়া বাল্বে আছিল বাল্ব চ' PE সম্ভাৱ্য মুঠ ফলাফল ইয়াতে 20টা আছে গতিকে 20 হ'ব আৰু বেয়া কেইটা আছে সেইকেইটা ওপৰত ভৰাই দিম অৰ্থাৎ ইৰ ফকে ঘটা ফলাফল সেইটো হ'ব 4টা চ' 4ৰে 1 টাইম 4ৰে 5 চ' আনচাৰ হ'ব 1/5 নেক্সট যি 2 নম্বৰ আছে 2 নম্বৰটো আপোনালোকে কৰিব আৰু মই এতিয়া 19 নম্বৰটো কৰি দি আছোঁ এজন শিশুৰ এটা লুডুৰ গুটি আছে যাৰ 6খন পিঠি আছে আৰু 6খন পিঠি ক্ৰমে A B C এনেকুৱা আছে A B C D E আৰু A তো 6খন পিঠি দিয়া আছে আৰু গুটিটোৰ এবাৰ মাৰি পঠিয়াল লুডু গুটিটো এবাৰ মাৰি পঠালে নম্বৰ 1ত আছে A হোৱাৰ সম্ভাৱিতাটো কিমান আৰু D ওলোৱাৰ সম্ভাৱিতাটো কিমান এতিয়া A কিমান বাৰ আছে আমাৰ চাব লাগিব A আছে 1 2 চ' সম্ভাৱ্য মুঠ ফলাফল ইয়াতে হ'ব 6 আৰু A হোৱাৰ ঘটনা আছে A হোৱাৰ ঘটনা হ'ব 2 চ' ইয়াক এনেকৈ লিখিম যে ধৰা হ'ল লেট A হোৱাৰ ঘটনা হ'ব 1 2 গতিকে 2 হ'ব আৰু PE বা PA হোৱাৰ ঘটনা যেহেতু আছে PA ইকুৱেল টু টোটেল ফলাফল আছে 6 আৰু A হৈছে দুবাৰ তেনেহ'লে কি হ'ব 2/6 এতিয়া 2ৰে কেনচেল কৰিলে 1 টাইম 2ৰে কেনচেল কৰিলে 3 টাইম দেন 1/3 নেক্সট কৈছে কি D হোৱাৰ সম্ভাৱিতাটো D কিমান বাৰ বাহিৰ হ'ব তো 6টাৰ সম্ভাৱ্য ফলাফল তো একে হ'ব কিন্তু D হ'বলৈ হ'লে D আমি চাব লাগিব যে সম্ভাৱ্য ফলাফল একে হ'ব 6 আৰু D কিমান বাৰ আছে D আছে এবাৰ গতিকে 1 হ'ব অৰ্থাৎ PD অৰ্থাৎ D হোৱাৰ সম্ভাৱিতাটো হ'ব কি 1/6 এইখিনি কৰিব লগা
চ' এতিয়া নেক্সট মই কুৱেশ্যন নম্বৰ 21 চাম 21ত কৈছে কি যে 144টা বল পেন থকা এক মুঠা বল পেনত 20টা বল পেন বেয়া আছে অৰ্থাৎ টোটেল আছিল 144 হা তাৰ ভিতৰত 20টা বল পেন বেয়া আছে আৰু বাকিবোৰ ভাল নুৰিয়া এটা কলম কিনিব যদিহে ই ভাল হয় আৰু বেয়া হ'লে নিকিনে নুৰিয়া তেতিয়াহে বলটো কিনিব কলমটো কিনিব যেতিয়া কলমটো ভাল হ'ব এতিয়া আমাক বাহিৰ কৰিব দিছে কি যে দোকানীজনীয়ে যাদৃচ্ছিকভাৱে ৰেণ্ডমলি মানে যিকোনো এটা কলম উঠাই দিলে আৰু নাম্বাৰ 1 দিছে যে তাই কিনে কেতিয়া কিনিব যেতিয়া ভাল হ'ব আৰু তাই নিকিনে কেতিয়া নিকিনিব যেতিয়া ই কলমটো বেয়া ইয়াৰ কলমটো বেয়া হয় চ' টোটেল সম্ভাব্য মোৰ যিটো ফলাফল হ'ব সেইটো হ'ব 144 কাৰণ টোটেল বল পেন আছে 144 তাৰে ভিতৰত 20 বল পেন বেয়া চ' আৰু তেনেহ'লে ভাল কেইটা হ'ল ভাল হ'ব 124 চ' কুৱেশ্যন নম্বৰ এইটো আছিল 21 চ' 21ৰ আমি এনেকৈ লিখিম যে লেট নাম্বাৰ 1 যদি কৰোঁ যে তাই কিনে কেতিয়া কিনিব চ' ধৰা হ'ল তাই কিনাৰ পক্ষে ঘটনা সাপোজ ঘটনাটো মই ইৰে বুজালোঁ এতিয়া ই কিমান টাইম আছে কিনাৰ পক্ষে ঘটনাটো কিমানবাৰ আছে তেওঁ কেতিয়া কিনিব যেতিয়া বস্তুটো কলমটো শুদ্ধ হ'ব তেতিয়াহে এইটো কিনিব গতিকে শুদ্ধ ভাল কলম হ'ব তেতিয়াহে কিনিব গতিকে ভাল আছে 124টা 124 চ' দেয়াৰফৰ টি ই ইকুৱেল টু কি হ'ব ইৰ পক্ষে ঘটনা 124 আৰু টোটেল কলম আছে 144 চ' এইটো হ'ব ৰিজাল্ট বাট ইয়াক কেঞ্চেল কৰিব পাৰি সাপোজ ইয়াক কিহেৰে কেঞ্চেল কৰিব পৰা যাব 144 12 যায় বাট ইয়াতে নাযায় সাপোজ 4ৰে কেঞ্চেল যায় না 4ৰে 3 টাইম এণ্ড 4ৰে 14 নহয় 2ৰে যায় 2ৰে 7 আৰু 2ৰে 2 টাইম এণ্ড 2ৰে 6 টাইম এণ্ড 2 টাইম এগেইন 4ৰে তো যায় গতিকে 2ৰে 36 এণ্ড 2ৰে 31 দেন 31 ডিভাইডেড বাই 36 হ'ব আনসাৰ এতিয়া নাম্বাৰ 2ত কৈছে কি যে তাই নিকিনে কেতিয়া নিকিনিব যেতিয়া কলমটো বেয়া হ'ব অৰ্থাৎ নাম্বাৰ 2 যে ধৰা হ'ল তাই নিকিনাৰ পক্ষে ফলাফল সাপোজ এইটো ই 12ৰেও বুজাব পাৰি কি হ'ব 20 চ' পি ই বাৰ ইকুৱেল টু ইয়াৰ টোটেল নিকিনাৰ পক্ষে ফলাফল আছে 20টা আৰু সম্ভাব্য মুঠ ফলাফল আছে 144 দেন 4ৰে 5 টাইম 4ৰে 36 টাইম দেন 5/36 হ'ব ইয়াৰ আনসাৰ এতিয়া বাকীকেইটা খুব ইম্পৰ্টেণ্ট নহয় গতিকে এইখিনিয়ে আপোনালোকৰ খুব ইম্পৰ্টেণ্ট যিকেইটা অংক আছিল মই সেইকেইটা কৰি দিছোঁ চ' আপোনালোকে এই ভিডিঅ'কেইটা চালেই এই গোটেই চেপ্টাৰৰ অংকবিলাক পাৰিব যিকেইটা মই হয়তো কৰি দিয়া নাই সেই গোটেইখিনি পাৰিব চ' যদি ভিডিঅ'টো ভাল লাগে আপুনি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ